কি হয় মানে চবতো দেখাব নোৱাৰিম আমি, ইমানখিনি চিনাকি নাই, কাকো সুধিবলৈ কাক সুধিমনো, এনেই দেখাম আৰু ওপৰে কি হয় চাই যাব। সপোন সকলোৱে দেখে, কিন্তু সপোন কোনো। হেল্ল' গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল। আজি আমি অকণমান ওলাইছোঁ এনেই মানে কাম এটাত, সৰু সুৰা কাম এটাত। এতিয়া আপোনালোকক মানে ভিডিঅ' এটা দিবলৈ চেষ্টা কৰিছোঁ, অকণমান মনোৰঞ্জন কৰিম ভিডিঅ'টো, আপোনালোকে চাওক ভিডিঅ'টো। মোৰ লগত আছে আমাৰ সুদূৰ নিশ্চাবোৱা মৰাণকাৰী গাঁৱৰ বাসিন্দা এজন পাহুৱাল ডেকা কিৰণ শইকীয়া। এইজন ই মনোৰঞ্জন কৰিব, মই মনোৰঞ্জন কৰিম, দুইজনে মিলিজুলি আপোনালোকক মনোৰঞ্জন কৰিম। আপোনালোকে ভিডিঅ'টো চাই থাকক। এতিয়া আপোনালোকক আমি দেখাম অকণমান ফটোশ্বুটৰ অকণমান পদ্ধতি, ফটোশ্বুট কেনেকৈ কৰে এইটো চাই লওক। ছোৱালী মানুহে কেনেকৈ ফটো মাৰে ৱাইড এংগুলত, এইটো নৰ্মেল হৈ আছে, এইটো ৱাইড এংগুল। ভৰিটোৰ ওপৰত দাঙি দিয়ক, এটা ওপৰলৈ দিয়ক, ওপৰলৈ কৈ দিয়ে। অঁ তাৰপিছত এতিয়া ল'ৰা মানুহে কেনেকৈ মাৰে দেখা দে, এইটো ল'ৰা মানুহে ৱাইড এংগুলত এনেকৈ মাৰে। তাৰপিছত হেৰিকৈ ল'ৰা মানুহে একদম মানে নৰ্মেলকৈ কেনেকৈ মাৰে, জেপৰ হাতখন ভৰাই দেখা দে এবাৰ। এইবোৰ হ'ল ফটো মৰা প'ষ্টবোৰ, আপোনালোকক দেখাইলোঁ গোটেই প'ষ্টখিনি কেনেকৈ ফটো মাৰি দেখিলে আপোনালোকে। আৰু আছে বহুত প'ষ্ট আছে, এদিন দেখাম ভালকৈ, লগ পালে আপোনাক ভালকৈ দেখাম দেই। আজি এনেই ইমানখিনি দেখাই দিছোঁ, প'ষ্ট থকাটো নথকা নহয়, মানে বহুত প'ষ্ট আছে। মানে প'ষ্ট মানে আপুনি মানে মনৰ পৰা বাহিৰ কৰিব লাগিব। কণ্ট্ৰল চেল্ফি কেনেকৈ মাৰে দেখা, নৰ্মেল চেল্ফি আৰু এইটো চবে মাৰে। তাৰপিছত আৰু কিবা কিবি দেখা, এনেকুৱা দেখা কেনেকৈ এনেকৈ লুকাই পিনে যে মাথাটো ঘূৰাই লৈ যায়। আৰু আছে না কিবা কিবি, এইটো গ্ৰুপ চেল্ফি আৰু হাফ কাটিং ফেচ বুলিব। আৰু নেচাৰেল ভাবিলে কি ফটো মাৰি দেখাই দিয়ে, নেচাৰেল ভাবি কি মাৰিব, এনেকৈ মাৰিব, এনেকৈ জুম কৰি মাৰিব। তেওঁলোকে কিবা এটা পালেই হয়, মানে ঘৰৰ পৰা ওলাই আহিলে 100খন ফটো উঠিবই। এতিয়া আপোনালোকক ফটোশ্বুটৰ তাৰিকা দেখাই পিনে আহিলোঁ মানে এতিয়া আমি ঘৰলৈ গৈ আছোঁ। ঘৰলৈ গৈ পিনে আকৌ আপোনালোকক বেলেগ কিবা এটা দেখাওঁ, আপোনালোকে চাই থাকক ভিডিঅ'টো, ইনষ্টাগ্ৰামত আপলোড দিম। হেল্ল', হেপী ষঠ পূজা। এতিয়া মানে আজি দেওবাৰ বুলি অকণমান টেঙা চেঙা খাওঁ, গম পাইছে আৰু এতিয়া টেঙা খোৱা দিন আহি গৈছে। টেঙাটো অকণ পাই লওঁ, তাৰপিছত যাওঁ কিৰণহঁতৰ ঘৰলৈ, কিৰণহঁতৰ ঘৰত টেঙা খামগৈ। এইজোপা টেঙা গছ একদম তলতে লাগিছে, আৰু এটা হাতে পাই লওঁ, তাৰপিছত এটা হেৰিয়ে পাৰিম, দাং লৈ পিনে পাৰিম। দাং লৈ পাওঁতে দেখাব নোৱাৰিম, এইটো হাতে পাওঁতে দেখাই দিছোঁ আৰু। এতিয়া গছৰ তলত আহি ল'লোঁ, এতিয়া আমি টেঙা কাটি আছোঁ। দেখিয়ে নাপাওঁ, এইবোৰ চাই লওক, ধান জলকীয়া। গোটেইকেইটা মোক লাগিব চাবি অকণ স্বাদিষ্ট। এইবোৰ কোন ভুনক দিবি জানো না ভিডিঅ'বোৰ, ঘৰত নথকা লাভ ভুনক দিবি, মোৰ বাহিৰত ওলাই গৈছে যে। আমি এতিয়া টেঙা চেঙা খাই বাইপাছলৈ আহিলোঁ। আংকালৰ নিচিনাই আজিও অকণমান বতাহ ল'ব আহিছোঁ। তাৰপিছত এতিয়া আমি চাবলৈ যাম, ছট পূজা চাবলৈ যাম। তাৰপিছত এতিয়া ছট পূজা চাম আমি, এনেই অকণমান দেখাওঁ আপোনালোকে কি কৰি আছে ছট পূজাত। তাৰপিছত ৰাতিপুৱা আকৌ ভালকৈ দেখাম। টেঙা খাই কেনেকুৱা লাগিলে আজি? টেঙা মজা কৈছোঁ নহয়, এনেকুৱা ফিল ক'তো নাপায়। কেতিয়াবা খাই চাব ক'ব, নোখোৱা মানুহে কেতিয়াবা খাই চাব লাগে, টেঙা লগত জলকীয়া দি মেলি। বৰ টেঙা আকৌ দেই। নেপালে কণ্টেক্ট কৰিব পাৰে ন? নেপালে তোৰ কণ্টেক্ট কৰিবলৈ দি দিবি নাম্বাৰটো। ইনষ্টাগ্ৰামত হেৰি কৰি দিলে, মেছেজ এটা দি দিলে, নহ'লে মোক মেইল এটা কৰি দিব। ধুনু টেঙা খাই কেনেকুৱা লাগিলে? ধুনুৰ কেনেকুৱা লাগিলে টেঙা খাই? ভাল লাগিলে। চবৰে ভাল লাগিলে, কাৰো বেয়া নলগা। বেয়া লাগিলেও মানে কেমেৰাত ভাল লাগিছে বুলিয়ে ক'ব লাগিব, কিন্তু আমাৰ ভালে লাগিলে বাৰু, মিছা কথা নাই, আকৌ আছেগে কৈছোঁ ভাল লাগিলে। এতিয়া চাই লওক, এতিয়া আমি গৈ আছোঁ এখন হেল্থ চেণ্টাৰ পাৰ হ'লোঁ এতিয়া আমি। তাৰপিছত আমি গেম পাইছোঁৱে আৰু এতিয়া MS-ত আৰু এখন ছট পূজা আছে, সেইখন দেখাইছোঁ আপোনালোকক, এনেই অকণমান দেখাম আৰু বাহিৰৰ পৰা। তাৰপিছত কাইলৈ ৰাতিপুৱা ভালকৈ দেখাম কেনেকুৱা কি হয় ছট পূজাত। কি হয় মানে চবতো দেখাব নোৱাৰিম আমি, ইমানখিনি চিনাকি নাই, কাকো সুধিবলৈ কাক সুধিমনো, এনেই দেখাম আৰু ওপৰে কি হয় চাই যাব।
ক'ত কিবা কিবি কেনে লাগিছে ছট পূজা চাই ক তোৰ কেনে লাগিছে ছট পূজা চাই নিয়ম নীতিখিনি ইমান নাজানো ন বুজি পাইছো কি কি হৈ আছে অলপ পিছত নাৰিকল পেলাব তাত সেইখিনি ৰাতিপুৱা বুটলিব আহি मरना है क्या भोसड़ी के मरना तेरे को डर नहीं लगता সেইকেইটা আমি বহি আছোঁ বাইক অট'মেটিক গৈ আছে মানে এখন মোৰ অটো পাইলট মোডত এতিয়া আছে বৰ্তমান মই মানে এতিয়া চলাব নালাগে স্পীড যাব গ'লে স্পীড যাবগৈ সেইকাৰণে মই নকওঁ স্পীড যাবলৈ কাৰণ মই এখনতে স্পীড নচলাওঁ এইবোৰ দেখিছে গৌপত বনালে মোৰ এনেকুৱা শ্বট ওলাব মানে মই গৌপত নাই কাৰণে গৌপত বনাব পৰা নাই আপোনালোকে মোক জলদি ছাবস্ক্ৰাইবাৰবোৰ বঢ়াই দিয়ক মই তেতিয়া গৌপত আপোনালোকৰ শ্বট দিম পূৰা কথা কৈ যাম আপোনালোকে চাব কেনেকুৱা মজা পাব সেইকাৰণে ছাবস্ক্ৰাইবাৰ বঢ়াওক সোনকালে গৌপ্ৰ লৈ ল'ম মই পূৰা চাব তেতিয়া আপোনালোকে মজা পাব ভিডিঅ' চাই হেল্ল' গাইজ গুড মৰ্ণিং আজি ছট পূজা চাব যোৱা কথা আছিলে কেইটা বাজিলে দেখা দিছোঁ 7টা বাজিব এতিয়া চাবলৈ যাওঁ এনেই দেখাওঁগৈ আপোনালোকক শেষে হ'ল এতিয়া একোৱে নাই বেলি চেলি ওলাই খতম দেখাইছোঁগৈ তথাপিতো কি আছে দেৰিকৈ আহিলেও মনত বহুত আশা লৈ আহিছিলোঁ ঠেকুৱা খাম বুলি কিন্তু খাবও নাপালোঁ চাবও নাপালোঁ নাই একোৱেই নাই এডোখৰ বেলেগ এডোখৰ জেগালৈ আহিলোঁ ইয়াত অকণমান দেৰি ৰখোঁ মানুহ দেখিছোঁ অকণমান খাবলৈ পাওঁ নেকি কোনোবাই দিয়েহে নেকি খাবলৈ চাই লওঁ কি হয় অকণমান দেৰি ৰৈ দিওঁ গাইজ ছট পূজা চাব নাপালোঁ গম পালি শুই থকা সময় শিয়ালে কেতিয়াও হাঁহ ধৰিব নোৱাৰে সেইকাৰণে শুই থাকিলে নহ'ব সপোন সকলোৱে দেখে কিন্তু সপোন কোনো পূৰা কৰিব নোৱাৰে পাৰে কিছুমানে সপোন দেখিব হ'লে শুই থাকিলে নহ'ব বহুত দেৰিলৈকে শুব লাগিব তেতিয়াহে সপোন পূৰা হ'ব যদি ভিডিঅ'টো ইমানখিনিলৈকে চালে বহুত বহুত ধন্যবাদ আৰু আগলৈ এনেকৈ ভিডিঅ' দিবলৈ চেষ্টা কৰি থাকিম আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ ফৰ ৱাচিং বাই বাই